ৰাতি কালি এল্ট'খন ডেলিভাৰী দি আহিলোঁ আৰু ইয়াতে দীপৰ বিলতে ডেলিভাৰীটো দিলোঁ এল্ট'খন। এইখন 2021ৰ এল্ট'খন। এতিয়া গুৱাহাটীতে ওচৰতে এতিয়া ডেলিভাৰী দিব গৈ আছে 21 চনৰ যোনখন এল্ট' VXI আছিলে। এতিয়া ওলাইছোঁ ডেলিভাৰী দিব যাবৰ কাৰণে আৰু গাড়ীখন খুব ধুনীয়া আছিলে কণ্ডিশ্যন আৰু তেখেতেও নি পেলাই এখন গাড়ী ৰিচেল কৰিব। আৰু এইফালে এখন বালেন'খন এখন আছে, এইখনো কণ্ডিশ্যন খুব ভাল। এইফালে এল্ট' K10খন আছে, এইখনৰ দাম ৰাখিছোঁ 380, 3,80,000 টকা ইনক্লুডিং ট্ৰেন্সফাৰ। 17 চনৰ লাষ্ট বালেন'। চব ইণ্টেৰিয়ৰ চিণ্টেৰিয়ৰ চব ধুনীয়া হৈ আছে গাড়ীখনৰ। ফাৰ্ষ্ট অনাৰ, এইফালে চাওক ফাৰ্ষ্ট অনাৰ। এইখনো যদি লওঁ বুলি কয় ল'ব পাৰিব আৰু এইখন আহিব 1,25,000 টকাত ইনক্লুডিং টেক্স ছাৰ্ভিচিং গোটেইখিনি কৰি। এখন বৰ্তমান টেক্স আপডেট আছে 2010 চনৰ আৰু 21ৰ এখন যোনখন এল্ট'খন ডিটেইলছ দিয়া নাই বাৰু আপোনালোকক, আনিছোঁ বুলি গম পায় আপোনালোকে। এতিয়া এইখন ডেলিভাৰী দিব গৈ আছোঁ আৰু এইখন 2016 চনৰ বিট 1,20,000 টকা আহিব পেট্ৰলৰ ফাৰ্ষ্ট অনাৰ। চব ফাৰ্ষ্ট অনাৰ ইয়াতে আছে যিমান। এতিয়া বলক দেখাই আছোঁ ডেলিভাৰী দিব যাওঁ এল্ট'খন আৰু আমি কোন কোন গৈ আছোঁ আজি দেখাই আছোঁ বোলে এল্ট' ডেলিভাৰী দিব। এইখন এতিয়া ডেলিভাৰী দিব গৈ আছোঁ, হুইল কেপ লগাই দিম আৰু এইটো মোৰ দোকানৰ এড্ৰেছটো চাওক। এড্ৰেছ বিৰুবাৰী জোনাকী পথ GMC ৰোড আৰু গুৱাহাটীৰ এডোখৰতে মা মনসা মটৰ্ছ বুলি এইফালে দেখা পাব অফিচটো। আৰু এখন মোৰ থাৰৰ গ্ৰিলখন জিলিকি আছে। এতিয়া ডেলিভাৰীটো দিব যাওঁ। এতিয়া আমি ওলাই আহিলোঁ, গাড়ীখন ওচৰতে দীপৰ বিলৰ ওচৰত তেখেতৰ ঘৰ আৰু আগতেও মোৰ পৰা বহুত গাড়ী লৈ গৈছে। এতিয়া আমি এইটো ধীৰেণপাৰা পালোঁ। বলক দেখাই আছোঁ গাড়ীখন ক'ত দিম। আৰু মই কেইদিন আগত এখন ৱেগনাৰ দিছিলোঁ, ৱেগনাৰখনো তেখেতৰ লগতে আছে চিলভাৰ কালাৰৰ আৰু গাড়ীখনৰ কণ্ডিশ্যন খুব ধুনীয়া আছিল, পূৰা চলাই আহি আছে এতিয়া VXI। খালি কি মাইলেজৰ কাৰণেও ভাল, চিটিৰ কাৰণেতো বেষ্ট গাড়ী এখন এল্ট'। মানে পাৰ্কিঙৰো টেনশ্যন নাই, ৰাখাৰো টেনশ্যন নাই ক'তো আৰু মেইনটেনেঞ্চো কম, বিন্দাছ চলালে হ'ল তেল ভৰাই। এতিয়া ডেলিভাৰীটো দিওঁ, বলক দেখাই আছোঁ ডেলিভাৰী। এতিয়া এইখন এল্ট'খন এতিয়া ডেলিভাৰী দিম আৰু এইফালে আছে দাদাৰ এইটো বিল্ডিং, ইয়াতে গড়চুকৰ ফালে যোৱা আৰু তেখেতৰ এইফালে দেখা পাবই গড়চুক এফালেদি যাওঁতে এখন দুখন গাড়ী থাকে। এইফালে ইয়ন আছে আৰু এল্ট' আছে, DJR আছে আৰু ৱেগনাৰো আছে আৰু ইয়নখনো বহুত ধুনীয়া হৈ আছে। এখন 2015 চন মানৰ হ'ব, কণ্ডিশ্যন ভাল, গাড়ী দেখাত ধুনীয়া হৈ আছে। আৰু এইফালে আৰু এড্ৰেছটো কৈ দিয়া। এই গড়চুকৰ পৰা দীপৰ বিল ৰোড ৰাইট চাইডে দেখাই পাব। এইটো বিল্ডিংটো ভালকৈ চাই লওক, বনি আছে। এইটো বিল্ডিং দেখা পালে গম পাব। এইফালৰ পৰা লখৰা ফালৰ পৰা যোনটো দীপৰ বিল যায় আৰু এইটো চাইডে দীপৰ বিল যায়, ৰাইট চাইডতে থাকিব। এখন এল্ট'ও ইয়াতে থাকিব, আপোনালোক ইয়াতে আহিলেই পাই যাব এখন এল্ট' যোনে যোনে বিচাৰি আছিল। এতিয়া আমি কাগজ পাতি কামখিনি কৰোঁ। ৰাতি কালি এল্ট'খন ডেলিভাৰী দি আহিলোঁ আৰু ইয়াতে দীপৰ বিলতে ডেলিভাৰীটো দিলোঁ এল্ট'খন। এখন 2021 চনৰ আছিল। এতিয়া কম বাজেটত আপোনালোকক তিনিখনমান গাড়ী ৰাখোঁ। এইখন চাওক ফিয়েট পুণ্ট হয়, এইখনৰ দাম ৰাখিছে 1,15,000 টকা ইনক্লুডিং মানে গোটেই কাগজ পাতি চবখিনি কৰি দিম। এইখন ৰাখিছে 1,20,000 টকা ইনক্লুডিং কাগজ পাতি চব কৰি দিম। এইখন 2016 চনৰ আৰু ফিয়েটখনো কণ্ডিশ্যন খুব ধুনীয়া, এখন ফিয়েট পুণ্ট আৰু এখন 1,20,000, এখন 2016 চনৰ আৰু এখন বালেন'খন 2017 চনৰ। এখন আহিব 3,80,000 টকা আৰু এইখনৰ কণ্ডিশ্যন ভাল আৰু এইখন আহিব 1,25,000 টকা এল্ট' K10 আৰু গাড়ীখন গোটেইখন ধুনীয়া আছে। আৰু যি আহিব না মোৰ ইয়াতে আহিব, দাম দৰ মিলাই দিম আৰু এইবিলাক চিন্তা কৰি পেলাই গাড়ী পচন্দ কৰিব আহি তাৰপিছত দেখা যাব। আৰু এইটো হুইল কেপ এটা আছে, এইটো লগাই দিব লাগিব। আৰু এইবিলাক সৰু সুৰা অলপ পুৰণা গাড়ীত এইবিলাকত অলপ দাগি থাকেই, ইমান পুৰণা গাড়ীত একদম নতুনৰ নিচিনা নাপায়, অলপ চলপটো দাগি থাকিবই। আৰু এইখনতো অলপ দাগি আছে সৰু সুৰা, এইখনতো অলপ সৰু সুৰা, এইবিলাক যেনেকৈ এইবিলাক দেখিছে না অলপ চলপটো পুৰণা গাড়ীত থাকে। আৰু এইখনতো ক'ৰবাত দাগি দুগা আছিলে, মালিকজন যোনজন কমিশ্যনাৰ আছিলে এজনে মাৰি মেলি ৰাখি দিছে, তেখেতৰ ID চাইডি গাড়ীতে সোমাই আছে, দেখাই আছোঁ ৰ'ব। ইলেকশ্যন কমিশ্যনাৰ নে কি হয় এইখন, তেখেতৰ কমিশ্যনাৰ ID সোমাই আছে গাড়ীতে। আৰু গাড়ীখন খুব ধুনীয়া আছে। এইটো লওঁ বুলি ক'লে ফাৰ্ষ্ট অনাৰ ল'ব পাৰে। এইখন আহিব 3,80,000 আৰু
এইখনো এল্ট'খনো লৈ যাব যাওক, মিলাই মেলি দি দিম। এতিয়া নতুন বছৰত আকৌ নতুন ষ্টক সোমাম। এইফালে আছে আকৌ বেলেগ এটা পাৰ্কিঙত আৰু দুখনমান গাড়ী, বাকী গাড়ী আছে। ইয়াতে মোৰ গাড়ী সোমোৱাত মানে অলপ প্ৰব্লেম হয় ন, সেইটো কাৰণে বেলেগ ছাইডতো ৰাখিবলগীয়া হয়। আৰু এইফালে 3খন বুকিঙো আছে য'ত আছে আৰু এইখনো ধুই মেলি আপোনালোকক ডিটেইলছ দিম। আৰু এখন বিটখন লৈ যাওঁ বুলি ক'লে কম দামত গোটেইখন লৈ যাব পাৰিম।